এখন কাৰাগাৰত দুজন কয়দী আছিল। ইয়াৰে এজনৰ নাম ৰাজু আৰু আনজনৰ নাম মোহন। মোহন কাৰাগাৰলৈ নতুনকৈ আহিছে। নতুন সংগী মোহনক দেখি ৰাজুৱে সুধিলে, আপুনি কেনেকৈ জেললৈ আহিল? মোহনে দীঘলকৈ উশাহ এটা লৈ উত্তৰ দিলে, সৰু ৰছী চুৰি কৰাৰ অপৰাধৰ বাবে। এই কথা শুনি ৰাজু বৰ আচৰিত হ'ল। ৰাজুৱে নিজৰ কৌতুহল ৰখাব নোৱাৰি সুধিয়ে পেলালে, সৰু ৰছী চুৰি কৰাৰ বাবে জেইল? এইটো আকৌ কেনেকৈ হ'ব পাৰে? মোহনে ক'লে, সম্ভৱ। ৰাজুৱে ক'লে, কিন্তু কেনেকৈ? মোহনে ক'লে, ৰছীডালৰ আনটো মূৰত ছাগলী এজনী বান্ধি থোৱা আছিল।